আজি এঠাইলৈ যাব ওলাইছোঁ। ক'ত যাম আপোনালোকে চাই থাকিলে গম পাব। মই অকলে নাই, কিন্তু মোৰ লগত আছে মাদাৰ ইণ্ডিয়া। তেখেত একদম ফোনত বিজি। দেউতাও আহিছে, কিন্তু দেউতা অৱশ্যে নাযায়, থ'বহে আহিছে। প্ৰায় 5 দিনমানৰ কাৰণে মা মই গৈ আছোঁ দূৰলৈ। কাজিৰঙা এক্সপ্ৰেছ এয়া তলত আমি যাবলৈ আহিছোঁ সুদূৰ। এতিয়াই যদি কৈ দিওঁ এক্সাইটমেণ্টটোনো ক'ত থাকিব। আপোনালোকে ভিডিঅ'টো চাই থাকিলে নিশ্চয় গম পাব। অৱশ্যে মই আৰু মোৰ মা অকলে নাই, মোৰ লগত আছে ফ্ৰেণ্ডছ। মানে আমিবোৰ আৰু আমাৰ মাবোৰ একেলগে যোৱাৰ ট্ৰিপৰ প্লেনটো বহুদিন আগৰে, মানে 6 মাহমান আগতে আমি প্লেন কৰিছিলোঁ। আমিবোৰ বাৰু ঘূৰিয়েই ফুৰোঁ, আমাৰ মাবোৰক লৈ যোৱাটো আমাৰ সপোন আছিলে আৰু সেইমতেই কাম হ'ল। এই গেমটো খেলিবৰ কাৰণে নতুনকৈ শিকিলোঁ আৰু যিটোৱে আমাৰ জাৰ্ণিটো আৰু বেছি এনজয়েবল কৰি দিলে। আমিবোৰ এডজাষ্ট কৰাত বহুত ভাল, যদিও আমাৰ পেটকেইটাই এডজাষ্ট কৰিব নিবিচাৰে। চ' আমি ঘৰৰ পৰাই ধুনীয়াকৈ খানা বনাই লৈ গৈছোঁ। বাৰু নেক্সট মিনি ব্লগত নিশ্চয় গম পাব ক'লৈ গৈছোঁ। চ' ষ্টে টিউন। আজিলৈ ইমানতে এৰিছোঁ। বাই।